हेलो फ्रेंड्स मैं राजीवे आपनलोকক पुनर আজি आन एक भिडिओলৈ मैं आदरण जनाइছোঁ मोर भिडिओটোত থাকিব আজি আপোনালোকে জানিবলগীয়া কিছু মূল্যবান কথা গছ লতিকাৰ আমি কিমান ব্যৱহাৰ কৰোঁ কেনে ধৰণে আমি এই বিভিন্ন ৰোগৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ পৰা আমি কি উপকাৰিতা পাম মোৰ লগত থাকিব কিছু সময় মই আপোনালোকলৈ আগবঢ়াম সেই কিছু জানিবলগীয়া কথা या अमलता पुली लता अमलता देखाइছোঁ बुकुलगৈ ডাঙৰীয়া অমলতাৰ পৰা কি উপকাৰ হয় অমলতাৰ হ'ল ইয়াৰ বৃহৎ প্ৰয়োগ সব বেমাৰ ভাল কৰিব পাৰে যদি এটা ঔষধ আছে সেইটো হ'ল অমলতা কিলৈ আমাৰ বন্ধুসকলে অমলতাৰ পৰা উপকাৰিতা জানিব বিচাৰিছে স্পৰা কাৰ্ডিফোলিয়া বুলি কয় ইয়াৰ নাম হ'ল আমাৰ অসমীয়াত কয় শগুনী লতা মানে শগুনী লতা একানে কয় শগুনে শিমলু গছৰ ওপৰত ইয়াৰ এনেকুৱা এইটো হ'ল আমাৰ এইখিনি যেনিবা আমাৰ পুলি হয় এডাল হেন লতা ওপৰত এই লতা এনেকুৱা এডাল লতা নিয়ে তাৰপৰা শিপা ওলাই আহে মই দেখুৱাম নেক্সট গছত দেখুৱাম তো তললৈ আহি যায় ইয়াৰ পৰা আমাৰ প্ৰধান উপকাৰ কি হয় কি ৰোগৰ কাৰণে আমাৰ উপকাৰিতা আছে এতিয়া আপুনি চাওক শগুনৰ গেলা বস্তু খায় কিন্তু শগুনৰ কোনো বেমাৰ নাই এইটো এটা মন কৰিবলগীয়া কথা ইয়াৰ সেইকাৰণে শগুণী 100টা গুণ আছে অমলতা 100টা গুণ আছে আপোনাৰ মধুমেহ ৰোগ মানে ডায়েবেটিছৰ কাৰণে ভাল অবিয়েছিটিৰ কাৰণে ভাল চৰ্বি মেদবহুলতাৰ কাৰণে ভাল অমলতা ইমিউন সিস্টেমৰ কাৰণে ভাল অমলতা বিষৰ কাৰণে ভাল অমলতা বিষৰ কাৰণে ভাল 100টা গুণ অধিকাৰী অমলতা বিষৰ কাৰণে ভাল কেঞ্চাৰৰ কাৰণে ভাল কেঞ্চাৰৰ কাৰণে ভাল বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাইছে এই মুহূৰ্তত আপোনালোকে সব অমলতাৰ এই গুণাগুণখিনি বকুল গগৈ বিশ্বমানৰ বাবে পৰিচিত আমাৰ বনানী বকুল গগৈ বহুতে চিনি পায় আৰু যিসকল ইউটিউব চেনেলটো নতুনকৈ আহিব তেওঁলোকে এই অমলতাৰ ওপৰত অলপ জানি লওক আপোনালোকৰ উপকাৰ আছে এই অমলতা এই 100টা বেমাৰৰ কাৰণে ভাল এনেকুৱা জড়িবুটি খুব কমেই আছে যি নেকি ভাল ইয়াৰ নাম লাগিব ইয়াক খোৱাৰ ইয়াক উতলাই পিনি ইয়াক লো কনচেন্ট্ৰেশ্যনলৈ আনি খাব পাৰি বিশেষকৈ আমি ধৰি লওক এনেকুৱা এডাল যদি লতা হয় এনেকুৱা এবেগেট কৰিলোঁ এইটো চাইজৰ হ'লে এবেগেট আঙুলিটোৰ আশে পাশে যদি তাতকৈ ডাঙৰ হয় যদি বেছি বেমাৰ হৈ থাকে কোনটো ৰোগৰ কাৰণে লাগিব এইটো এজন বয়সস্থ মানুহৰ কাৰণে কিমান মানুহে খাব পাৰে বাচ্চা যদি কোনোবা তিতা বেছি পালে যদি দিগদাৰ পায় তিতা হয় যথেষ্ট তিতা হয় মোৰ অনুমান কিছু লোকে জানে হয়তো অমলতা বহুতে জানে অমলতা খাব লাগিব কেনেকৈ ইয়াক কি ৰোগৰ কাৰণে কেনেধৰণে খাব লাগিব প্ৰথমতে এনেকৈ হেৰি কৰি ল'লে লেতেৰাবিলাক আঁতৰাই দিলে এনেকুৱা 2 আঙুল জোখত এনেকুৱা টুকুৰা কৰিব এইটো কেনেকৈ কৰিব লাগিব এনেকৈ টুকুৰা কৰিলে মই জাষ্ট নমুনাটো দেখুৱাইছোঁ এই টুকুৰা কৰিলে এইটো থেতেলিয়াব লাগে ভালদৰে থেতেলিয়াই পেলানি যেতিয়া এইটো হেৰি হ'ব মিহি মিহি হ'ব টুকুৰা কৰা হ'ল টুকুৰাটো ইয়াক থেতেলিয়াই ডাঙৰ গিলাচেৰে এনেকুৱা ডাঙৰ গিলাচেৰে এগিলাচ পানী উতলাই ইয়াক আধা কৰি এইটো ভাষাত কাঢ়া বুলি কোৱা হয় তাক মানে তাৰ ল' কনচেন্ট্ৰেশ্যনলৈ তাক লৈ আহিল এইটো কোনটো ৰোগৰ কাৰণে কৈ আছে এইটো বিশেষকৈ ভাইৰেল হওক কৰোণা হওক যিকোনো জ্বৰ জাতীয় হওক সব বেমাৰ এনেকৈ কৰোণা উপকাৰী কৰোণাটো 1 নম্বৰ বস্তু এতিয়া আমি যোৱা বছৰ অমলতা খালে কৰোণা হোৱাৰ পৰা ধৰি ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ দুইটা ফেজতে আমাৰ কমচে কম মোৰ দেন 15-20 হাজাৰ মান মানুহক আমি এতিয়ালৈকে দিছোঁ 15-20 হাজাৰ ওপৰত মানে এনেকৈ ক'ব পাৰি নেকি কোনবিধ লতাৰ ৰস খালে কৰোণা নহয় এইটো ডাইৰেক্টকৈ ক'ব পাৰে এইটো যদি খাই থাকে অমলতা যদি খাই থাকে কোনো কাৰণে কৰোণা হ'ব নোৱাৰে আৰু এই মই যি ধৰণে কৈছোঁ এনেকুৱা এডাল লতা যদি খায় খুব বেছি 2বাৰ বা 3বাৰ খালেই হ'ল দিনটোত 2বাৰকৈ খাব লাগে 3টা টাইম যদি খাই যায় সাধাৰণ জ্বৰটো ভাল হৈ যায় যেনেকুৱা ভাইৰেল নহওক মইতো বহু হাজাৰ মানুহক এনেকৈ দিছোঁ আৰু অন্যান্য কাৰণৰ কাৰণে আপোনাৰ ধৰি লওক ডায়েবেটিছৰ কাৰণে যদি এমাহত ডায়েবেটিছ কণ্ট্ৰলত আহিব
মানে ডায়েবেটিছ যিসকল লোক আছে তেওঁ এইটো খাব পাৰে। কেনেকৈ ধৰণে খাব লাগিব তেখেতে? এইটো পদ্ধতি এবেগেট 1.5 বেগেটৰ লতা ল'লে, ধৰি আকৌ দেখাই দিয়ক। এনেকুৱা এইটো চাইজৰ লতা হ'লে 3 টুকুৰ কৰি ল'লে। 3 টুকুৰ নহয়, ইয়াক সৰু সৰু টুকুৰা কৰিলে 2 আঙুলমান জোখৰ 1 ইঞ্চি ইমান মান 1 ইঞ্চি মানে এনেকুৱা সৰু সৰু টুকুৰা কৰি থেতেলিয়াব। থেতেলিয়ালে ডাঙৰ গিলাচত ডাঙৰ গিলাচ পানী লৈ টিপটত উতলাব লাগিব। উতলাই তাক আধা গিলাচ কৰিব, আৰু যেতিয়া আধা গিলাচ হ'ব তেতিয়া আধা গিলাচটো খাব। ঠাণ্ডা হ'লে খাব নে গৰমে গৰমে খাব? ঠাণ্ডা হ'লে খাব। হয়তো যদি কফ ৰিলেটেড যদি ডিজিজ থাকে তেতিয়াহ'লে অলপ কুহুমীয়া গৰম খাব আৰু ঠাণ্ডা কৰি খাব পাৰে। মেইনলি ঠাণ্ডা কৰি খাব লাগে। ঠাণ্ডা কৰি খাব মানে ঠাণ্ডা হোৱালৈকে বা কুহুমীয়া গৰমে গৰমেও খাব পাৰে। জ্বৰ হৈ থাকিলে গৰমে গৰমে খাওক আৰু তাৰ ভাল সুফল পাব। আৰু এইধৰণে খালে আপোনাৰ সকলো বেমাৰতে, আৰু বহুত বেমাৰ আছে যিবিলাক বেমাৰ জ্বৰটো এটা হ'ল উপসৰ্গ, যে জ্বৰ থাকে আপুনি গম নাপায় বেমাৰ কি হৈছে, কিন্তু ইয়াক খাওক আপুনি গম নোপোৱাকৈ আপোনাৰ বেমাৰ ভাল হৈ যাব। মূলতঃ 100টা বেমাৰ ন? 100টা বেমাৰত ই কাম দিয়ে। গিলৈ 100টা বেমাৰ, ডায়েবেটিছ, শগুনী লতা, হোমলতা, গুডুচি, অমৃতা, বেলেগ বেলেগ ভাষাত বেলেগ বেলেগ এই ঘিলুৰে নাম। এইটো ঘিলৈটো এটা এনেকুৱা বস্তু, ই সহজতে হয়। আপুনি গছৰ ওপৰত ইয়াক লগাই থৈ থাকে লতাডাল, ই শিপা নিজে নিজে ওলাই আহিব। আৰু ইয়াৰ যিডাল শিপা ওলাই অহা যিডাল শিপা মই দেখুৱাম, সেই শিপাডাল আপোনাৰ কঁকালৰ বিষ আছে, আপুনি কঁকালৰ বিষত মেৰাই দিয়ক, কঁকাল বিষ ভাল হয়। আৰু এই শিপা এইডাল আপুনি যদি এনেই মাজে মাজে যদি মানুহে খাই থাকে তেতিয়াহ'লে ইয়াৰ পৰা আপোনাৰ সৰু সুৰা বেমাৰবিলাকৰ পৰা আপুনি বাচিয়ে থাকিব। হয়, মানে 100টা গুণৰ অধিকাৰী এই অমৰলতা। হয়, 100টা গুণৰ অধিকাৰী এই অমৰলতা। অমৰলতা যে মই কৈ আছোঁ, অমৰলতা দেখুৱাইছোঁ বকুল গগৈয়ে এই অমৰলতা দেখুৱাই আছে। এইডাল হ'ল লতা। এইজোপা কি গছ? এজোপা নাই, অমৰলতা ওপৰত আছে। আহঁত গছ নহয় জানো? আহঁত গছ তাত বগাই আছে, তামোল গছ আহঁত গছ ইয়াত বগাই আছে, আৰু তাৰ পৰা এডাল শিপা ওলাই আহিছে। কাটি কাটি খাওঁতে এইডাল ওপৰ পালেগে। এই যিডাল শিপা, এই শিপাডাল এই কঁকাল বিষত, যেনেকুৱা কঁকাল বিষ নহয়, বডিত বান্ধিব পাৰিব। কঁকাল বিষত লগাই ভাল আৰু অন্য বিষতো লগাব পাৰে। মানে কোনোবাই নাৰ্চাৰীত গৈ বিচাৰিলে অমৰলতা, আৰু আমাৰতো এভেইলেবল ইয়াতো আপোনালোকৰ কোনোবা ওচৰে পাজৰে থাকিলে পাব, কিন্তু দূৰৰ যিসকল বন্ধুৱে গম পাইছে তেওঁলোকেতো অমৰলতা ক'ত বিচাৰিব? নাৰ্চাৰীত পাব, নহ'লে তেওঁলোকো আশে পাশে থকা নাৰ্চাৰীত পাব। এইটোতো আমাৰ ইণ্ডিজিনাছ প্লেন। নতুবা কেনেকুৱা ধৰণৰ হাবিত বিচাৰিতো কোনো যাবলৈ সময় নাই। বন্ধুসকল, আপোনালোকে চাগে ভাবিছে অমৰলতাটো ক'ত পামনো? অমৰলতাটো পাবলৈ হ'লে আপুনি বিভিন্ন গছৰ, ডাঙৰ গছত হাবিত পাব, কিন্তু আমিতো হাবিলৈ যাব নোৱাৰোঁ। আপোনাৰ মোৰ সময় নাই হাবিত গৈ বিচাৰি ফুৰিবলৈ, গতিকে আপোনালোকে বিভিন্ন নাৰ্চাৰীত পায় বোলে। নাৰ্চাৰীবিলাকলৈ আহিলে আপোনালোকে অমৰলতাটো পাব। আৰু ফাৰ্মাচীলৈ নগ'লেও হ'ব, যিহেতু এইটো বনৌষধি, যিটো প্ৰমাণিক। গতিকে আপুনি ইচ্ছা কৰিলে বিভিন্ন বনৌষধি যিবিলাক আমাৰ উদ্যান আছে আজিকালি, বিভিন্ন গছ লতিকে পায়, তেওঁলোকে আছে প্ৰফেশ্যনেলি আজিকালি ব্যৱসায় হিচাপে কৰিবলৈ লৈছে। তেওঁলোকৰ তালৈ গ'লেও এই বনৌষধি অমৰলতা আপোনালোকে বিচাৰি পাব। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে আৰু কিছু কথা জানিব পালে। আশা কৰিম আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।